গুড মৰ্ণিং সকলোৰে কি খবৰ নিশ্চয় ভাল আৰু আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে ঠাণ্ডা কেনেকুৱা দুটা স্পৰ্টিং পিন্ধিবলগীয়া হৈ গৈছে একদম এনেকুৱা ঠাণ্ডা পৰিছে আৰু এই মানে প্ৰথম কেইদিন ঠাণ্ডা পৰা নাছিলে এতিয়া যেনেকুৱা ঠাণ্ডা পৰিছে না একদম মানে গা ধুবলৈ চিন্তা কৰিবলগীয়া হয় আৰু নৱবৰ্ষ আহি আছে গতিকে সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ এডভান্স আৰু বেছি দিন নাই খুব বেছি 4-5 দিনমান আছে নতুন বছৰত সোমাব 2022 চনটো আৰু 2021টো মানে কেনেকৈ পাৰ হৈ গ'ল গম নাপালোঁ আৰু আজি এটা মানে বিশেষ প্ৰগ্ৰেমত গৈ আছোঁ আমাৰ শিৱসাগৰ শিমলুগুৰিত ৰেলৱে অধিৱেশন পাতিছে আৰু তাত আমাৰ এটা বিহু টীম আছে আৰু বিহু টীমটিক পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে মাতিছে আৰু গতিকে তালৈ যাওঁ আৰু ভিডিঅ' এটাকে বনাই দিওঁ তেনেহ'লে বলক দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ'টো তেনেহ'লে আমি ষ্টাৰ্ট কৰোঁ বলক Turn us to thousands and we'll grow in আৰু এইখনে হৈছে মোৰ পেণ্ডেল থকা বাইকখন আৰু এইখনকে লৈ আজি মই এতিয়া সেই বিহু টীমটিৰ ওচৰলৈ যাব লাগিব আৰু এই চিটটো সলাব লাগে একদম মানে কি ক'ম আৰু তেনেহ'লে বলক গৈ থাকোঁ আৰু ৰাইজ যিটো লেভেলত মানে ঠাণ্ডা পৰিছে একদম মানে চাইকেল চলাব পৰা নাই একদম মানে কপি চলাবলগীয়া হৈছে কেতিয়াকৈ গৈ পাওঁগৈ সিহঁতৰ ওচৰ আৰু অৱশেষত আহি পালোঁ নাজিৰা চাৰিআলি কিন্তু সিহঁতি দেখোন আহিয়ে পোৱাহি নাই হেই আৰু অৱশেষত লগ পাই লগালগ গাড়ীত উঠি দিলোঁ আৰু এতিয়া শিমলুগুৰিলৈ বুলি গৈ আছোঁ আৰু আহি পাই গ'লোঁ বৰ্তমান শিমলুগুৰি জংচন আৰু আজি আমাৰ প্ৰগ্ৰেমটো মানে শিমলুগুৰি জংচনৰ ওচৰতে হ'ব আৰু ফাইনেলি পাই গ'লোঁ শিমলুগুৰি জংচন আৰু এইকেইজন দুজনমান আছে বিখ্যাত ঢুলীয়া এইফালে আমাৰ ৰিণ্টু মাউত এতিয়া সেয়া ড্ৰেছ পিন্ধি আছোঁ ঘৰত পিন্ধিবা নাছিলোঁ মানে এই চুৰিয়াখন বেয়া হৈ যায় যে আৰু এইফালে আমাৰ এজন বিখ্যাত ঢুলীয়া হেমন্ত গগৈ কেনেকুৱা খবৰ খাতি ভাল আৰু হেপী নিউ ইয়েৰ জনালোঁ এডভান্স তোমাকো আৰু এইফালে আমাৰ অনুৰাগ একদম পুৰা মজা গান গাই ঢোলো বজাই আৰু আহি পাই চুৰিয়া চোলা পিন্ধাৰ পিছতে আহি গ'ল আমাৰ লুচি পুৰি আৰু প্ৰগ্ৰেমত এইটোৱে মানুহৰ লাভ হয় আৰু বৰ্তমান আছোঁ এতিয়া শিমলুগুৰি ৰেলৱে জংচনত আৰু এইফালে বন্ধুসকল আছে মানে কি হ'ল প্ৰগ্ৰেমটো কি হৈছে গম পোৱা নাই বহুত দেৰি হ'ল ৰখি আছোঁ এতিয়ালৈকে হোৱা নাই বহুত দিনৰ বন্ধু দুজনমান লগ পালোঁ এইফালে একেলগে বিহু গাইছিলোঁ এইফালে প্ৰিয়ম আছে এইফালে ৰাহুল এইফালে ইয়াক চিনাকি কৰিলোঁ ই বিহাৰৰ পৰা আহিছে বিহাৰৰ পৰা ট্ৰেইনত আহিলে NF ৰেলৱে দুজনমান বিশেষ ব্যক্তি আহি আছে আৰু তেখেতলোকক আদৰিবৰ কাৰণে এতিয়া আমি ৰেডি আৰু আগৰ ফালে ব্ৰন্তি প্ৰচলন কাৰ্যসূচী হৈ আছে আৰু আমিবোৰ এনেকৈ কৈ বহি আছোঁ আৰু অলপ সময়ৰ পিছতেই আমাৰ হুঁচৰি পৰিৱেশন কৰা সময়টো আহি পৰিব আৰু এই ভণ্টিজনীক চিনি পাইছোঁ মানে আমি এই বছৰ 2021 চনত যি বিহু কৰিছিলোঁ আমাৰ বিহু যোৱাত এই ভণ্টিজনীয়ে নাচিছিলে আৰু আমাৰ বিহু পৰিৱেশন কৰিবলৈ আমি সাজু আৰু বাঁহী বজোৱাটো মই কেনেকুৱা হৈছে কমেণ্টত জনাবচোন
পৰি আহিবা নাচনী ৰাতি বিহু চাব ৰুমালো আনিবা গামোচাও আনিবা তাতে লিখিম তোমাৰ বিহু বিহু দিয় মইনা কেঁচা সোণ বিহু আমাৰ তিনি দিয় মইনা কেঁচা সোণ কাতি বিহু কঙালী মইনা কেঁচা সোণ মাঘ বিহু ভোগালী মইনা কেঁচা সোণ বহাগৰে বিহুটা ঘেনগুটো ঘেনিকৈ বাজে দুলাটি মইনা কেঁচা সোণ তুমি পূৰ্ণিমা জোন লাহি বাহি লৈ কঁকালটি ভাঙি নাপাছো মইনা কেঁচা সোণ তুমি পূৰ্ণিমাৰে জোন ৰাতি সপোনতে মইনা সৰগলে গৈছিলো সৰগৰ তৰাবোৰে মইনা হাতেৰে চুচাইছিলো তাৰে নোৰে তৰা তোমালৈ মই আনিছো মইনা তোমাৰ হাতত গুজি দিম বুলি নাহৰ ফুলা বতৰ নাহৰ ফুলাৰ বতৰত মাজনী গছৰে ডালত পৰি চৰাইজনী গছৰে ডালত পৰি কি চৰাইজনী কিনো গীজু দিলে বাগি গাছ মাতে হতে নাচি বাগি গাছ মাতে জান বহনা
ৰাউণ্ডটো শেষ হ'ল আৰু কেনেকুৱা লাগিলে কৰি পেলাই ভাল লাগিলে আৰু এয়া দুজন আগত গৈ আছে মজা লাগিলে দুদিন প্ৰেক্টিচ কৰি কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব আৰু প্ৰগ্ৰেম কৰাৰ শেষত ডাইৰেক্ট পাঠা মাংস আৰু প্ৰগ্ৰেম কৰা মজাটো এইটোৱেই আৰু এতিয়া গৈ থাকোঁ আৰু আমাৰ নিজ নিজ হাউচলৈ আৰু বৰ্তমান আহি পালোহি ঘৰ আৰু ৰাতিপুৱাতকৈ মানে ঠাণ্ডাটো এতিয়া বেছিকৈহে পৰিছে আধা ঘণ্টামান হৈছে ঘৰ পোৱাহি আৰু আজি হুঁচৰি যোৱা কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব মাত্ৰ দুদিন প্ৰেক্টিচ কৰিছোঁ কমেণ্ট এটা যদি দি দিয়ে ভাল লাগিব তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ তেনেহ'লে আজিলৈ বাই বাই ৰং ববাই ধন্যবাদ জয় আই অসম আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গতিকে বাই বাই বৰ্তমান গৈ আছে এতিয়া জাগিৰোড সেইফালে চেমান্ত আছে কেনেকুৱা লাগিছে চলাই কেনেকুৱা লাগিছে হোণ্ডা